নমস্কাৰ, আপোনালোকলৈ আজি আগবঢ়াইছোঁ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এটি কবিতা অসম্ভৱ অনুবাদ। এটা অজুহাত পালে মই গুচি যাব পাৰোঁ, যেনি মন যায় তোমাৰ সান্নিধ্য যাদুকৰী ৰাতি। মই গুচি যাম যিকোনো অজুহাত পালে, মুক্ত কৰি প্ৰতিভাৰ পথ নিৰ্জনতা নিৰ্ভৰ ছায়াৰ। সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি, অসম্ভৱ অনুবাদ তাৰ। জালিকটা জোনাকৰ মাজেৰে মই গুচি যাম হাতত হাৰে ভৰিত হাৰে কোনোবা হাস্তাহানা ৰাতি। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।